guys, good evening. Welcome back to my Arman blog. আৰু এটা নতুন ব্লগ লৈ আপোনালোকৰ আগত আৰু আজি হৈছে 11 ডিসেম্বৰ জানুৱাৰী সৰি ডিসেম্বৰ নহয় জানুৱাৰী আৰু বিহু আহিলেই আমাৰ বেছি দিন নাই আৰু এতিয়া গৈ আছো এটা ঠাইত ক'ত গৈ আছো চাই থাকক এতিয়া মোৰ লগত ব্লগটো ওকে দেখা পাব এতিয়া জাস্ট ওলাইছো আমি ইভিনিং সময়ত এতিয়া বিহু বুলিলে আৰু যিখিনি যা যোগাৰ লাগে আৰু অকমান হলেও আৰু প্ৰত্যেক বছৰে আপোনালোকৰ লগত শ্বেয়াৰ কৰো বিহুৰ সময়ত আৰু সেইকাৰণে ব্লগটো অকল চাই প্লে নাথাকিব লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰিব প্লিজ ওকে আৰু এতিয়া আমি গৈ আছো এখন মেলালৈ আৰু মেলাখন কিহৰ আপোনালোকে এতিয়াই গম পাব আৰু এয়া আহি পালো এয়া হৈছে আমাৰ ভোগালী মেলা যেটো বিহুৰ আগতে আমাৰ হয় আৰু প্ৰত্যেক বছৰে আপোনালোকৰ লগত শ্বেয়াৰ কৰো হেই আমি তাতে আহিছো আৰু এই মেলাখন আমাৰ ইয়াতে একদম ওচৰতে দিঘলী পুখুৰী অপজিট হেতু সাইডতে হয় ডিস্ট্ৰিক্ট লাইব্ৰেৰী কাষতে আৰু এই মেলাখনত বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে আৰু বিহুৰ সময়ত বিভিন্ন ধৰণৰ পিঠা পনা এইবিলাক লৈ আহে আৰু এয়া দেখিছেনে আমাৰ অসমীয়া সংস্কৃতি যেটো ঢেকি দিয়া বুলি কয় এইখিনিও ইয়াতে দেখিবলৈ পাব আমাৰ টাউনৰ ল'ৰা ছোৱালী বোলে যেহেতু নাজানে এইখিনিতে দেখুৱাব পাৰে আৰু সকলোৱে আনি পেলে আৰু আমাৰ কি ধুনীয়াকে ঢেকিতে গুড়া কৰি গৰম গৰম পিঠা বনাই দি আছে আৰু খুব মানুহৰ ইয়াতে সমাগম সাংঘাতিক বহুত ধৰণৰ মানুহে আহে সকলোৱে পিঠা পনা আদি লৈ যায় আৰু বিভিন্ন ধৰণৰ খোৱা বস্তুও এইবিলাক পায় যোনে যোনে যেনেকুৱা ভাল পায় আৰু এয়া মই দেখুৱাই আছো আৰু তাৰ উপৰিও মেইন বস্তুটো হৈছে দৈ ক্ৰীম খুব ধুনীয়া ধুনীয়াকে বিভিন্ন ঠাইৰ পৰা আহে মানুহে গাজৰ আচাৰ পায় এইবিলাক আৰু জুলীয়া গুড় এইবিলাক মই দেখাইছো এইটো ৰঙাটো মানে এটো কোনা হান্দ এটো বৰা সান্ধ ন সকলোখিনি ইয়াতে পায় বৰা পিঠা আৰু এটো খালি পিঠা তাকে ময়ো এনে নালাগে এইটো সান্দগুৰি দিয়া এইটো বৰা এইটো কিমান বৰা সান্ধ নেকি এইটো এটো কোনা হান্দ এটো উখোৱা এইটো দিলে হলে এইটো কিমান এটো এনে 150 আপুনি 100 কৰি দিব 100 কে আচ্ছা এইটো অলপ বৰা সান্দগুৰি এটো কিমান এটো 150 ক্ৰীমটো টেঙা হৈ যায় নেকি না মই হেতুৱে ক্ৰীম হাফ কিলো এটা ন ক্ৰীম হাফ কিলো আৰু দৈটো আহক দাদা মানে পিছলৈ টেঙা চেঙা হয় নেকি হেতু ভয় লাগে ন অলপ কি দিয়া মহৰ দৈ আৰু আধা লিটাৰ কি হয় ক্ৰীম আৰু মোৰ বজাৰ হ'লেই প্ৰায় আৰু এইখিনি লোৱাৰ পিছতে অকমান দূৰত দেখা পালো আচাৰৰ দোকান আৰু মই এনেকুৱা মেলাত আহি পেলাই আচাৰ নলোৱাকে থাকিবই নোৱাৰো তাকে অকমান আচাৰ লবলৈ গৈ আছো এতিয়া আচাৰ আহিছে ন ড্ৰাই আচাৰ কি আছে জলকীয়াৰ এইটো আছে এইটো মছলা ন জলকীয়া আচাৰ আছে ঔটেঙা আছে এইটো ঔটেঙা কিমানকে ঔটেঙাটো 1 পোৱা 150 টকা আৰু এতিয়া এয়া এইমাত্ৰ ওলাইছো এতিয়া হৈ গ'ল আৰু আজি এইখিনি আকৌ লাগিলে কালি পিছত ল'ম আৰু চাওঁ বিহু বুলিতো অকমান এইখিনি ল'বই লাগিব তাকে আৰু তাৰ পৰা ওলাইয়ে আমি গৈ আছো উজান বজাৰলৈ বজাৰ অকমান আছে আৰু বজাৰ কৰিবলৈ এইবিলাক তিল ললো বৰা চাউল ললো সেইখিনি আৰু ঘৰৰ বস্তু আছিলে কিছুমান ল'বলগীয়া গুড় সেইখিনি ললো আৰু এইখিনি লোৱাৰ পিছতে সবজি বজাৰ অকমান আছিলে আৰু এতিয়া ঘৰলৈ আহি আছো আৰু এই জাস্ট আহিলো বজাৰ কৰিলো বিহু বুলি
অকলে নল'বি, অকণমান অকণমান লওঁ। কণীটো দিলে বাকীখিনি অলপ বস্তুখিনি আনি দেচোন অকণমান। আৰু সেয়া বিহুৰ বজাৰ, বিহুৰ অকণমান বজাৰ হৈ গ'ল। আৰু চাওঁ যদি কালি কিবা মিঠা, এনেকুৱা মিঠা বুলি নহয় মানে লাড়ু পিঠা আৰু মই নবনালে থাকিব নোৱাৰোঁ। বনালেহে ভাল লাগে, তাকে অকণমান নবনালে বিহুবোৰ যেন নালাগে যে। আৰু সেয়া চাওঁ, এতিয়া আহি বজাৰখিনি কৰা হ'ল। কালিলৈ দেখা যাব কি কৰা যায়, আৰু কি বজাৰ আনিলেও অলপ দেখুৱাম আপোনালোকৰ লগত, শ্বেয়াৰ কৰিম। আৰু এয়া দৈ, চিৰা, গুড়, ক্ৰীম, এইটো বৰা চিৰা, সান্দহগুড়ি, তাৰপিছত ইয়াতে কোমল চাউল আৰু বৰা চাউল, তিল, গুড়, এইখিনি গোটেইখিনি লোৱা হ'ল। নাৰিকলো লৈ ল'লোঁ, সৰু সৰু নাৰিকল, খুব ধুনীয়া নাৰিকল। গুড মৰ্ণিং গাইজ। আজি এতিয়া ৰাতিপুৱাৰ পৰা ওলাইছোঁ স্কুললৈ যাবলৈ। আৰু আজি হৈছে 13 জানুৱাৰী। আজি হৈছে উৰুকা। সকলোলৈ মোৰ উৰুকাৰ শুভেচ্ছা যাচিলোঁ। এয়া স্কুলত আহি পালোঁ এতিয়া। আৰু এয়া হৈছে আমাৰ মেজি, আৰু এয়া ল'ৰা ছোৱালীসকলেই ৰেডি হৈ গৈছে মেজি জ্বলাবলৈ। আৰু তাৰ আগতে আমি অকণমান নাচি বাগি লৈছোঁ। আৰু যিহেতু বিহুৰ আমাৰ অসমীয়াৰ কাৰণে বেলেগ। আৰু মেইন কথাটো হৈছে আজি বহুতেই মেখেলা চাদৰ পিন্ধিব মন আছিল যদিও পিন্ধিব পৰা নাই। আমাৰ যিহেতু স্পৰ্টছ আহি আছে, স্পৰ্টছৰ কাৰণে 17 তাৰিখৰ পৰা স্পৰ্টছ ষ্টেডিয়ামত, সেইকাৰণে প্ৰেক্টিছ চলি আছে, অ'পেনিং চেৰেমনি আছে, সেইকাৰণে বহুতেই মেখেলা চাদৰ পিন্ধিব পৰা নাই। মই, প্ৰতিমা আৰু এজনী পল্লৱী, আমি অসমীয়া কেইজনীমানে এনেকৈ পিন্ধিছোঁ। আৰু ভাল নালাগে যে মেজিটো জ্বলাবলৈ, সেইকাৰণে। আৰু তাকে নাচিবতো একেবাৰে নাজানো, মই নাজানা হৈ গৈছোঁ আজিকালি। আৰু সেই আৰু বেমাৰৰ পিছত অকণমান শকত চকতো হৈ গ'লোঁ, সেইকাৰণে যি পাৰিছোঁ তাকে অকণমান এনজয় কৰিছোঁ ল'ৰা ছোৱালীবিলাকৰ লগত। সেয়া কৰি পেলাই অলপ নাচি বাগি আছোঁ। আৰু সকলোতকৈ এটা ইণ্টাৰেষ্টিং কথা হৈছে, ল'ৰা ছোৱালীবিলাকৰ লগত এনেকৈ নাচি থাকোঁতে হঠাতে মোবাইলৰ স্পেচ নোহোৱা হৈ গ'ল। ইফালে উৰুকাৰ মেজিটো জ্বলোৱা দেখুৱাই নহ'ল। আৰু ঘৰত আহি পেলাই চাওঁ নিবিৰ এনেকৈ খুব ধুনীয়া এইবাৰ চিতল আনি থৈছে, আৰু এওঁ ভকুৱা আনিছে। ভকুৱা মানে এওঁক দিছে কোনোবাই, সেয়া বহুত হৈ গৈছে মাছ এইবাৰ। আৰু তাকে ৰাতিলৈ এনেকৈ চিতল বনাই লৈছোঁ, যিহেতু নিবিৰ বাহিৰতে খাব, এওঁ, মই আৰু মা। আৰু পিঠা বনাবলগীয়াও আছে। আৰু আমাৰ খোৱা হৈ যোৱাৰ পিছত আকৌ মই লাড়ু পিঠাত লাগি গৈছোঁ। অকণমান বৰা চাউলৰ পিঠা, তেল পিঠা এনেকৈ বনাই লৈছোঁ। আৰু সেয়া বহুত দেৰিলৈ থাকিবও নোৱাৰোঁ, গা চা বেয়া হ'ব। এওঁ চিঞৰিয়ে আছে, তথাপিতো বিহু বুলি যে মনটো একেবাৰে নামানে, সেইকাৰণে অকণমান পিঠা বনাই লৈছোঁ। গুড মৰ্ণিং গাইজ। আজি হৈছে 14 জানুৱাৰী। আজি হৈছে মাঘ বিহু। মোৰ যিমান ভিউৱাৰ্ছ আছে সকলোলৈ মাঘ বিহুৰ শুভেচ্ছা থাকিল। ডাঙৰলৈ সেৱা আৰু সৰুলৈ মৰম। এয়া হৈছে কোমল চাউল, পিঠা, তেলপিঠা, আৰু গোটেইখিনি ঘৰতে বনোৱা, মই ৰাতি বনালোঁ। আৰু বুটৰ দালি, লুচি আৰু ক্ৰীম দৈ, এইখিনি হৈছে আজি ব্ৰেকফাষ্ট। হেল্ল' গাইজ, গুড আফটাৰনুন। আৰু এতিয়া 3টা বাজে। এওঁ আৰু আমি যাব ওলাইছোঁ গাঁৱলৈ, অকণমান বিহু বুলি। আৰু মোৰ যিমান ভিউৱাৰ্ছ আছে সকলোলৈ বিহুৰ শুভেচ্ছা জনালোঁ। আৰু এতিয়া গাঁৱলৈ যাওঁ, তাৰপিছত চাওঁ কি দেখুৱাব পাৰোঁ অকণমান গাঁৱৰ। আজি আবেলি সময়ত কিবা এটা এনেই চববিলাক মিলি পেলাই মানে বিহু বুলি আৰু অ'কে, চাই থাকক, দেখা পাব। আৰু এয়া গুৱাহাটী এৰিলোঁ এতিয়া। আপোনালোকেও আমাৰ লগত থাকক, চাই থাকক। আৰু এতিয়া মেইন হাইৱেৰ পৰা এতিয়া ভিতৰৰ ৰাস্তাটোত সোমালোঁ। আৰু এয়া ৰাস্তাবিলাক আগতকৈ বহুত ভাল হৈ গ'ল। আৰু এয়া দেখিছে নেকি ধুনীয়া এটা পৰিৱেশ। বেলিটো মাৰ যোৱাৰ সময়ত, আৰু পথাৰৰ ছাইডত, আৰু ইমান
সৰিয়হ ফুলবিলাক কি ধুনীয়া হৈছে, কি গাঁও মানে গাঁৱেই আৰু ন, সঁচাই ন। আৰু ইফালে চা কি ধুনীয়া সূৰ্যটো। আমি এতিয়া গাঁৱৰ ঘৰৰ মানে ৰাস্তাটো সোমাইছোঁ। খুব ধুনীয়া একদম পৰিৱেশ তাকে। আৰু গাঁৱৰ পথাৰৰ ধানবিলাক প্ৰায় কাটিলেই, এইবিলাক এইটো ছাইডৰ পথাৰৰ এইবিলাক তাকে এওঁ কৈ আছে, দেখুৱাই আছে। আৰু যিহেতু বিহু আৰু বিহুৰ আগত খোৱা হয় সেয়াই। আৰু এতিয়া গাঁৱৰ ঘৰ পালোহি। দূৰৰ পৰা দেখা পাইছোঁ খুৰা গেটৰ ওচৰত ৰখি আছে। আৰু ব্লগটো বেছি ডাঙৰ নকৰোঁ, আজি ব্লগটো ইয়াতে সামৰিছোঁ। নেক্সট ব্লগটোত দেখা পাব আপোনালোকে আমি গাঁৱৰ ঘৰত কি কৰোঁ। অ'কে, অকল ব্লগটো চাই থাকিলে নহ'ব, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অ'কে, বাই বাই।